নমস্কাৰ সকলোকে মোৰ চেনেল হিল উইথ মিলৈ স্বাগতম জনালো। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ দুটামান লাল কিতাপৰ ৰেমেডি। লাল কিতাপ হৈছে প্ৰাচীন বৈদিক জ্যোতিষশাস্ত্ৰ আৰু হস্তৰেখা বিজ্ঞানৰ ওপৰত আধাৰিত এখন গ্ৰন্থ, য'ত জীৱনৰ প্ৰতিটো সমস্যা সমাধানৰ কিছুমান উপায় বৰ্ণনা কৰা আছে। এই উপায়সমূহে মানুহৰ জীৱনলৈ বা ব্যক্তিৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনে। আৰু কোৱা হয় যে, বিশ্বাস কৰা হয় যে লাল কিতাপৰ ৰেমেডিসমূহৰ সমান শক্তিশালী ষ্ট্ৰং ৰেমেডি আৰু আন ক'তো নাই। আচলতে মই লাল কিতাপৰ ওপৰত এটা কোৰ্চ কৰিছিলোঁ। অকল লাল কিতাপৰ ওপৰতেই নহয়, মই বহুতকেইটা বস্তুৰ ওপৰত কোৰ্চ কৰা আছে। মই ৰেকি হিলাৰো হয়, এছেছৱাৰ প্ৰেক্টিচনাৰ হয়। তাৰোপৰি মই মেডিটেশ্যনৰ ওপৰতো কোৰ্চ কৰা আছে, ব্লেক মেজিকৰ কোৰ্চ কৰা আছে। তাৰপিছত আৰু অন্যান্য বহুত বিষয়ত মোৰ কোৰ্চ কৰা আছে, আৰু কোৰ্চসমূহ মোৰ এনেই পৰি আছে। আচলতে কিছুমান মই চখত শিকিছিলোঁ, তাৰপিছত কিছুমান নিজৰ প্ৰয়োজনৰ বাবে শিকিছিলোঁ। তাৰপিছত এতিয়া সেই কোৰ্চসমূহ সেইকাৰণে মই ভাবিছোঁ এই যিখিনি বস্তু মোৰ পৰি আছে, এই বস্তুখিনি মই ভিডিঅ' আকাৰে আপোনালোকক সৰু সৰুকৈ দি থাকিম। সেইবিলাক চাই আপোনালোক উপকৃত হ'ব। বস্তুখিনি মই বেচিবও খোজা নাই। আৰু কিন্তু এটা কথা, এনেকুৱা ৰেমেডিসমূহ ল'লে মানে কোনোবাই যদি আপোনাৰ পৰা লয় বা কাৰোবাৰ পৰা আপুনি লয়, তেতিয়া তাত এনাৰ্জি এক্সচেঞ্জ এটাৰ প্ৰয়োজন হয়। মানে বিনামূলীয়াকৈ ল'লে সেই ৰেমেডিটোৱে কাম নকৰে বুলি বিশ্বাস কৰা হয়, বা আমাক গুৰুৱেও কয় যে বিনামূলীয়াকৈ এই ৰেমেডিসমূহ দিব নালাগে। মানে কিবা এটা এনাৰ্জিৰ বিনিময়ত কিবা এনাৰ্জি এটা ল'বলগীয়া হয়। সেইবাবে হয়তো কোনোবাই দিলেও মানে তাত আপোনালোকৰ পৰা পইচা লয়। তাত বেয়া পাবলগীয়া বা ভুল বুজিবলগীয়া একোৱেই নাথাকে। কিন্তু মই এই বস্তুখিনি বেচিব নিবিচাৰোঁ, বা বেচিবৰ ইচ্ছাও মোৰ নাই তেনেকৈ। গতিকে মই আপোনালোকক ভাবিলোঁ সৰু সৰু আকাৰে ভিডিঅ' বনাই দি থাকিম, আপোনালোকে উপকৃত হ'ব। আৰু এই যিবোৰ ৰেমেডি মই দিম সেইবিলাক আপোনালোকে কৰিলে আপোনালোকে যথেষ্ট উপকৃত হ'ব। আৰু এই ৰেমেডিসমূহ যথেষ্ট পাৱাৰফুল হয়। এটা ৰেমেডি কৰি আপোনালোকে অকণমান সময় দিব, আৰু যিমান দিন কৰিবলৈ দিয়ে সিমান দিন কৰিব। কৰি পেলাই আপোনালোকে চাব, এই আপোনালোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ই যথেষ্ট সহায় কৰিব। আজি মই যি দুটা ৰেমেডি দিবলৈ ওলাইছোঁ লাল কিতাপৰ, সেই ৰেমেডি দুটা মূলতঃ সন্তানৰ বাবে। যেতিয়া সন্তান অবাধ্য হয়, মাক দেউতাকৰ কথা নুশুনে, বা সন্তান আৰু মাক দেউতাকৰ মাজৰ ডিষ্টেঞ্চ বাঢ়ি গৈ থাকে, তেনে ক্ষেত্ৰত আমাক লাল কিতাপে কি উপায় কৰিবলৈ কৈছে তাক জানো আহক। ইয়াৰ বাবে প্ৰথম উপায়টো হৈছে, প্ৰভু হনুমানৰ বাওঁ ভৰিৰ সেন্দুৰ মঙলবাৰ বা শনিবাৰে ঘৰলৈ আনি সন্তানৰ কপালত ফোঁট দিব। 5 দিন কৰিব, মঙলবাৰ বা শনিবাৰে। 2 নম্বৰ উপায়টো কোৱাৰ আগতেই আপোনালোকক পুনৰ এটা কথা কওঁ, যদি আপোনালোকক কিবা এনেকুৱা উপায় লাগে, কিবা ৰেমেডি লাগে, মোক কমেণ্ট কৰি জনাব। মই সেইটো লৈ আকৌ এটা ভিডিঅ' বনাই দিম। দ্বিতীয় উপায়টো হৈছে, বুধবাৰৰ দিনা ৰাতি এটা মাটিৰ পাত্ৰত ভৰ্তিকৈ মৌ ভৰাই ল'ব, আৰু সেই মৌ ভৰ্তি পাত্ৰটো সন্তানৰ মূৰৰ ওপৰেদি ক্লকৱাইজ 7 বাৰ ঘূৰাব। তাৰপাছত সেই মাটিৰ পাত্ৰটো সন্তানক স্পৰ্শ কৰিবলৈ দিব, আৰু স্পৰ্শ কৰিবলৈ দি মূৰৰ শিতানৰ ফালে ৰাতিটো থৈ দিব। আৰু পিছদিনা অৰ্থাৎ বৃহস্পতিবাৰৰ দিনা সেই পাত্ৰটো কোনো মন্দিৰত দান দি দিব। এদিনেই কৰিব। ধন্যবাদ।